গুড মৰ্ণিং এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মৰ্ণিং আমি সকলোৱে উঠি গা পা ধুই মেলি চাহ খাই আছোঁ। চাহ তাহ খাই মেলি আমি ভাতত লাগিম। ভাত মানে কি আৰু মই আজি অকণমান চিকেন বনাম। তাৰপিছতে মায়ে মই কিবাকিবি কথা পাতি আছোঁ চাহ খাই মেলি। সেয়া কিবা মিলাই আছোঁ। মই অলপ লেজি সেইকাৰণে মাক সুধি আছোঁ। তাৰপিছত আহিলে আমাৰ অকণমান টিকলাটো, তাৰ লগত অকণমান এনেই লাগিলোঁ আৰু ভাল লাগে। সিও কিবাকিবি ভাও দেখুৱাই আছে। এইটো আকৌ কালি ইভিনিঙৰ অকণমান ভিডিঅ'। ভণ্টিয়ে চিকেন ম'ম' বনাই আছিল, তাৰো অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। চেফটো যিয়ে নহওক কিন্তু খাবলৈ বহুত ধুনীয়াকৈ বনাইছিলে তাই, আৰু অকণমানো এলাহ নকৰে। অকণমান প্ৰচেছটো দীঘলীয়া হয় ম'ম' বনোৱা, হ'লেও তাই এলাহ নকৰি গৰমত হ'লেও ধুনীয়াকৈ বনাই আমাক খুৱায়। আৰু এয়া মই আহি গ'লোঁ কিটচেনত। গা পা ধুই মেলি আজৰি বনাম অকণমান চিকেন। কালি আনি থোৱা বনোৱা হ'ল আৰু অকণমান থৈ দিছিলে হাফ ফ্ৰাই কৰি, সেইকণ কমকৈ আৰু অকণমান সেইকণ মই বনাম। তাৰ কাৰণে এইখিনি আলু, কোমোৰা, মাংস এনেকৈ লৈ লৈছোঁ। আৰু এইফালে কেৰাহী পাতি দিছোঁ, কেৰাহীত তেলো দি দিয়া হ'ল। তাৰপিছত যেনেকৈ পাৰোঁ বনাম আৰু, কিন্তু খাবলৈ বেয়া হোৱা নাছিলে, ভাল হৈছিলে বাৰু। এয়া গোটেইকেইটা বস্তু যোগাৰ কৰি ল'লোঁ। কেৰাহীত তেল দিলোঁ, তাৰপিছত নহৰু আদা এইখিনি, পিঁয়াজ এইখিনি দি দিম। এয়া পকিছে আৰু তাৰপিছত বনাব পৰা হ'ব। এনেওতো কোমোৰাৰ লগত মাংস ভালেই লাগে, আৰু গোটাকৈ নকৰি মই গোটেই কোমোৰাখিনি, আলুখিনি গোটেইখিনি ভাঙি দি বনাম বুলি ভাবিছোঁ, একদম থুপথুপীয়াকৈ। তাৰপিছত অকণমান আলু ফ্ৰাই কৰি থৈ দিছোঁ। এইখিনি আলু যিহেতু ভাঙি দিম, গতিকে সেই 2-4 পিচ আলু ওপৰত দি দিবৰ কাৰণে আৰু। তাৰপৰা ধুনীয়াকৈ বনাই আছোঁ। উতলিছে আৰু পানীখিনি শুকুৱাই দিম বাৰু, কিন্তু অকণমান সিজিবৰ বাবে দি থোৱা হৈছে। এয়া আলু আৰু কোমোৰাখিনি ধুনীয়াকৈ তাত দি অকণমান টাইম লাগিব, যিহেতু পূৰা ভাঙি এনেকৈ পূৰা গুড়া কৰি দিম আৰু কোমোৰা আৰু আলুৰ চিন নথকাকৈ একদম ভাঙি হেৰি কৰি দিম। তাৰপিছতহে চিকেনখিনি এড কৰিম। সেয়া উতলিছেনে নাই চাওঁ। টান পূৰা ধুনীয়াকৈ উতলি আছে। এতিয়া ইয়াত দিব পৰা হৈ যাব চিকেনখিনি। আৰু এইখিনি ঢাক মাৰি থওঁতে মই গৈ মান ধনিয়াও ছিঙি আনিলোঁগৈ। সেইকেইডাল মান ধনিয়া কেইডালমান পালোঁ। তাৰপৰা এইখিনি চিকেনখিনি দি অকণমান লৰাই দিছোঁ। অকণমান পানী দিব লাগিব যেন অনুভৱ হৈছে, কিন্তু এইটো জোখতো খাই ভাল লাগে বাৰু, বেয়া নালাগে। এতিয়া অকণমান জোখত পানী দি দিওঁ নেকি। মান ধনিয়া গোন্ধটো মই খুব ভাল পাওঁ। দুখিলা হ'লেও ধনিয়া গোন্ধ এখিলা পৰিয়ে গৈছে। তাৰপৰা কুটি লৈ মান ধনিয়াকণ দি দিলোঁ, আৰু অকণমান নহ'লে ভাল আছিল মান ধনিয়া, কিন্তু মাংসৰ পৰিমাণ চাই এইকণেই জোখৰ আৰু। এয়া হৈ গৈছে আৰু উতল আহিছে। এতিয়া ধুনীয়াকৈ হ'লেই আৰু বুলি ক'ব পাৰি অলম'ষ্ট। এয়া এতিয়া অফ কৰিব পৰা হৈ গ'ল। গেছটো ধুনীয়াকৈ অফ কৰি দিলোঁ। মাক মাতিলোঁ ভাত বাঢ়ি দিবৰ কাৰণে। মায়ে বাঢ়ি দিছে আমালৈ, কিন্তু পাপাই খাই গ'ল। তেওঁ স্কুল আছে যিহেতু সেইকাৰণে খাই গ'ল। আমি অকণমান পাপাক খুৱাই বোৱাই পঠিয়াই মেলি তাৰপিছত আমাৰ কাৰণে বাঢ়িছোঁ। এনেই আৰু আপোনালোকৰ আগতো অকণমান শ্বেয়াৰ কৰিলোঁ। এনেকুৱা সৰু সৰু মুহূৰ্তবোৰ কেতিয়াবা হাঁচি থ'লে নিজেও ভাল লাগে, চাই ভাল লাগে। আৰু মায়ে সেয়া চবকে আমাক বাঢ়ি দিলে। পাপা খাই গ'ল, মা মই ভণ্টি এতিয়া খাম। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক এটা নিশ্চয় কৰি